অ মাজনী এ তাই ক'ত আছে জানো অ মাজনী এ ক'তনো গ'লে ৰাতিপুৱাই অ মাজনী কিয় মাতিছিলে দেউতা? এ চাহ একাপ লৈ আগে যা ঠিক আছে। হত্যা ধৰ্ষণ কি যে বাতৰিবোৰত দি থাকে দেউতা অ আপুনি কিবা কৈ আছিলে নেকি? এইবোৰ বৰ পেপাৰত কিবা কিবি দি আছে চাহ লওক। দে চেনি নিদিলি নেকি এই চেনি খাই ডায়েবেটিছ বঢ়াব নালাগেচোন। ৰ'ব মই দৰৱটোকে আনি দিছোঁ। এয়া দৰৱ লওক। দৰৱটো কেলে আনিব লাগে মোৰ একো নাই হোৱা নহয় নাখালে নহ'ব নহয়, ডক্তৰে খাব কৈছে। এ লওক লওক। দিয়া দিয়া পাই নাই আৰু তই নহলে যে মোৰ কি গতি হব কিয় তেনেকৈ কৈছে? তইতো দুদিনৰ পাছত বিয়া হৈ গুচি যাবি ইমান দিন তই মোৰ লগত থাকি মোৰ ইমান যতন লৈ তইতো এতিয়া বিয়া হৈ যাবিগৈ হ'ব আৰু ইমান চিন্তা কৰি থাকিব নালাগে। মোৰ লগতে আপোনাক লৈ যাম। পিঁয়াজ 50 কেজি 1 কুইণ্টেল আলু 2 কুইণ্টেল 3 কুইণ্টেল বান্ধিছ ন ভালকে বান্ধ হেৰি নহয় কল্প ক'ত আছে অ আছে বৰদেউতা, সি বাহিৰতে কাম কৰি আছে। বজাৰ কৰি আহোগে মাজনী মই বজাৰৰ পৰা আহোগে মোনাটো পাহৰিছিলো মাজনী মোনাটো লৈ আছোন
হেল্ল' হেল্ল' কোনে ক'লে? মই শিবাৰণে ক'লোঁ দেউতা। শিবাৰণ, কোৱা। আপোনাৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছিলে। মই আপোনালোকৰ ঘৰলৈ যাম বুলিয়ে ভাবিছিলোঁ। এতিয়া যাব পাৰিম নহয় ন দেউতা? ঠিক আছে, আহা। ঘৰৰ মানুহ সুধিব লাগে নেকি? আহা আহা। ঠিক আছে দেউতা, মই গৈ আছোঁ। মাজনী, এই শিবাৰণ আহিব বোলে। কোনে ফোন মাৰিছিল দেউতা? হ'ব লগা আমাৰ জোঁৱাই আকৌ। হঠাৎ আহিব ল'লে যে, কিবা কামত আহিছে নেকি? কিবা বোলে কথা পাতিব লগা আছে, নকলেচোন। চাহ খাবলৈ কিবা আছে নাই? যাচোন যা, অকণমান চাহ বনাগে। দেউতা, মোৰ কাম কেইটামান আছে, মই কৰি আহোঁ দেই। দেউতা। শিবাৰণ, আহিলা? বহা বহা। বৰদেউতা বাইদেউ ক'লৈ গ'ল? তাই দোকানৰ ফালে ওলাই গৈছে। মই তেনেহ'লে গৈ থাকোঁ। নাযাবা নাযাবা, আমদালি গাঁঠিবলৈ আছে নহয়। পিছে কি কথা ক'বলৈ আহিলা বাৰু? মই ধৰিবই পৰা নাই। কথাটো অঞ্জলিৰ। অঞ্জলি? তাইৰ বিষয়ে অকণমান জানিবলগীয়া আছিল দেউতা। মাজনীৰ বিষয়ে জানিবলগীয়া কথা? মানে কি ক'ব বিচাৰিছা? বুজা নাই। মানে মানুহৰ মুখত শুনিবলৈ পাইছোঁ, মানে কি মানে কৈ আছা? মই ভয় খাই গৈছোঁ, বয়সস্থ মানুহ নহয়। কোৱা আকৌ সোনকালে। মানে কথাষাৰ ক'বলৈ অলপ টানো পাইছোঁ দেউতা, কিন্তু মানুহৰ মুখত শুনিবলৈ পাইছোঁ অঞ্জলি বোলে আপোনাৰ ছোৱালী নহয়। হয়, তাই মোৰ ছোৱালী নহয়, তাই মোৰ বোৱাৰীহে। এজন সুৰামুক্ত যুৱকে গাড়ী চলাই এক্সিডেণ্ট কৰি মোৰ ল'ৰাটোৰ প্ৰাণ কাঢ়ি নিলে। তাৰ বাবে এই নিষ্পাপ ছোৱালীজনী দোষী নেকি? এই বিষয়টো আজিলৈকে কোনেও মোক জনোৱা নাছিলে। তোমাৰ দেউতাই সকলো জানে, জানিয়ে এই প্ৰস্তাৱটো গ্ৰহণ কৰিছিল। মই এই জীৱনটো বৰবাদ কৰিব বিচৰা নাই। মোৰ ল'ৰায়ে সংগীহীন কৰি এৰি থৈ গ'ল, কিন্তু মই নিবিচাৰোঁ। এই অকলশৰে গোটেই জীৱনটো থকাটো। মাজনী, আচোন। এইক লৈ মোৰ বহুত সপোন আছে। দেউতা, মই সকলো কথা এতিয়া গম পালোঁ। কিছুমান মানুহৰ কথা মই পাহৰিব পৰা নাই।